भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम हेलो नमस्कार वेलकाम बैक टू माय यूट्यूब चैनल और मोर এটা নতুন ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ আমি সকলোৱে জানো যে 1947 চনৰ 15 আগষ্টৰ দিনাখনে এই আজিৰ দিনটোতে ভাৰতখন স্বাধীন হৈছিল আৰু এই 47তম স্বাধীনতা দিৱসলৈকে 15 আগষ্টলৈকে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল বীৰ শ্বহীদ আছে সেই সকলোলৈকে মোৰ অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ আৰু এই sagতে মই ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ এই চাইকেলখনেৰে তো আমি ক'ত যাওঁ কি কৰোঁ সকলোখিনি চাই থাকক তো ভিডিঅ'টো আৰম্ভ কৰোঁ চলো এই দেখিছে মোৰ আগত ক্লক টাৱাৰ আহি পালোঁ এতিয়া মোৰ টাৰ্গেট আছে গান্ধী মণ্ডপ তো চলো এইফালে যাব লাগিব এইটো MLA হোষ্টেল আগত অভাৰব্ৰিজৰ কাম চলি আছে আৰু এই অভাৰব্ৰিজখন হ'লে গুৱাহাটীত বহুত ট্ৰেফিক জাম কমিব তো আশা কৰোঁ সোনকালে হওক আধা হৈছে প্ৰায় চাওক এয়া গণেশগুৰি ফ্লাইঅভাৰ যাব লাগিব গান্ধী মণ্ডপত চাই থাকক দেৰিকৈ গান্ধী মণ্ডপ পামেই মোৰ ডেষ্টিনেশ্যন হৈছে টো পানী খাই লওঁ আছে অলপ গ'লেই পাম আৰু পুৰা হালত বিখাৰ গিয়া मेरे साथ ये दोस्त भी आया है वो लोग 10,000 का बच्चा भी आया है मेरे साथ चलो আৰু এনেকৈ তলৰ পৰা উঠি আহি পাই গ'লোঁ গান্ধী মণ্ডপ এই গান্ধী মণ্ডপটোতে আছে ইণ্ডিয়াৰ ভিতৰত 3 নম্বৰত থকা লাৰ্জেষ্ট ফ্লেগখন ইয়াৰ এইটো কাউণ্টাৰ আছে বৰ্তমান এইটো এতিয়া বন্ধ হৈ আছে তো ভিতৰত যাব বলক বঢ়িয়া লাগিছে তলৰ পৰা যিমান কষ্ট হৈছে ন উঠি আহোঁতে চব পাহৰি গ'লোঁ তো এয়াই হৈছে গান্ধী মণ্ডপৰ পৰিৱেশ দেখিছে আৰু এইখনেই হৈছে ভাৰতৰ ভিতৰত থকা অসমত থকা লাৰ্জেষ্ট জাতীয় পতাকা আৰু এই পিনে আছে সৰু এটা মিউজিয়াম এই মিউজিয়ামটো বন্ধ হৈ আছে আৰু ওচৰৰ পৰা চাওঁ আহক আৰু এই ফ্লেগখনৰ উচ্চতা হৈছে 319.5 ফুট আৰু দেখিছে কিমান ওখ আৰু ইয়াৰে কাষত এখন মঞ্চ আছে ইয়াতে চাগে সৰ্বানন্দ সোণোৱাল হতে আহি ভাষণ দিয়ে আৰু ইয়াত দেখিছে গান্ধীজী আৰু এইটো অপেনিং হৈছিলে 2 অক্টোবৰ 2018 গান্ধী জয়ন্তীৰ দিনাখন আৰু এইফালে চাগে মিউজিয়ামত যায় কিন্তু এতিয়া মিউজিয়ামটো বন্ধ কৰি থৈ দিছে এইফালে আছে এটা ধুনীয়া ভিউ পইণ্ট চাওক এয়া আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ গোটেই গুৱাহাটীখনে দেখা পায় ইয়াৰ পৰা আৰু এইটো মাজত হৈছে উমানন্দ
এতিয়া ভিউ পইণ্ট এটা চাই লওক। আৰু দেখিছে লকডাউনৰ মাজতে স্বাধীনতা দিৱস বুলি সকলোৱে ওলাই আহিছে। আৰু এইফালে তলফালে যাব পাৰি, বলক যাই আমি চলো যায়গে না ইধৰ। আৰু এইফালে পাৰ্ক টাইপ বনাইছে, এইফালে তললৈ যাব পাৰি, তলত যাওঁ আহক আৰু এটা ধুনীয়া ভিউ পইণ্ট চাওঁ। এয়া দেখিছে তলত গৈ আছে ল'ৰাবিলাক। আৰু এইটো দেখিছেনে টিভি টাৱাৰ, ইয়াৰ পৰা দেখা পায়। গান্ধী মণ্ডপত থকা এই পাৰ্কখনত আহি প্ৰকৃতিৰ মাজত কিছু সময় আপোনালোকে কটাব পাৰে আৰু এনেকৈ মনোৰঞ্জন ল'ব পাৰে। আৰু ইয়াৰে এটা এনেকৈ ঘূৰি 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 আহি আহি এইটো শেষ। আৰু ইয়াতে এটা বঢ়িয়া ধুনীয়া ভিউ পইণ্ট আছে, চন্দা উৰি আছে। আৰু ইয়াৰ তলত ধুনীয়া ভিউ পইণ্ট, ফটো উঠিব পাৰি। এতিয়া ফটো উঠিম বঢ়িয়া বঢ়িয়া। আৰু যিটো ভিউ পইণ্ট ইয়াত ফটো উঠিলোঁ। আৰু এতিয়া চলো। আৰু এইখন পতাকা উৰি আছে দেখিছে। আৰু এইটো হৈছে ভিউ পইণ্ট। আৰু এইখন মোৰ পিছফালে এখন মঞ্চ, ইয়াতে হেমন্ত বিশ্ব শৰ্মা সৰ্বানন্দত আহি পেলাই ভাষণ দিয়া চাগে। আৰু এতিয়া মই ভাষণ দিম। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানে, বাই বাই।